নমস্কাৰ আপোনালোকৰ বাবে লৈ আছোঁ আজি এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আজিৰ ভিডিঅ'টো হৈছে LP স্কুল টিচাৰ্ছ চেলাৰী DEE LP টিচাৰ্ছ চেলাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ দৰমহা কিমান হ'ব 2023 বৰ্ষত যিসকলে নিযুক্তি লাভ কৰিব যিসকলে 2023 বৰ্ষত নিযুক্তি লাভ কৰিব তেওঁলোকৰ প্ৰথম মাহৰ দৰমহাটো কিমান হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'টো লৈ আহিছোঁ আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ LP স্কুলৰ ক্ষেত্ৰত পে স্কেল হৈছে 14000 পৰা 60500 টকা যেটো পে বেন বুলি কয় আৰু বেসিক পে হৈছে পে বেন প্লাস গ্ৰছ পে বেসিক পে হেতু হৈছে 14000 পে বেন প্লাস গ্ৰছ পে হৈছে 7400 আৰু বেসিক পে টোটালটো হৈছে 21400 টকা আৰু DA হৈছে 42% অন বেসিক পে ৰ ওপৰত 42% হেতু হৈছে 8988 টকা HRA হৈছে টাউনৰ ক্ষেত্ৰত 8% হাউস ৰেন্ট এলাউন্স আৰু HRA ভিলেজৰ ক্ষেত্ৰত হৈছে 7% হাউস ৰেন্ট এলাউন্স ভিলেজৰ ক্ষেত্ৰত 7% যেটো বেসিক পে ওপৰত আহিব 7% 21400 টকা হৈছে ইনটু 7/100 1498 টকা হৈছে ভিলেজৰ ক্ষেত্ৰত হাউস ৰেন্ট মেডিকেল আছে 600 টকা হিল এলাউন্স আছে 480 টকা আৰু গ্ৰছ চেলাৰীটো হ'ব 21400 প্লাস 8988 প্লাস 1498 প্লাস 600 ইয়াত গ্ৰছ চেলাৰীটো হ'ব যেটো বেসিক পে হৈছে 21400 প্লাস DA হ'ব 42% বেসিক পে ওপৰত 8988 টকা হাউস ৰেন্ট এলাউন্স ভিলেজৰ ক্ষেত্ৰত 1498 টকা আৰু মেডিকেল এলাউন্স হৈছে 600 টকা গ্ৰছ চেলাৰীটো হ'ব 32486 টকা এটো গাঁও অঞ্চলৰ ক্ষেত্ৰত অসমৰ গাঁও অঞ্চলৰ ক্ষেত্ৰত হ'ব 32486 টকা গ্ৰছ চেলাৰী কিন্তু হিল এৰিয়াৰ ক্ষেত্ৰত হ'ব তাৰ লগত এই 32486 লগত 480 টকা প্লাস হ'ব এই 32486 টকা আপোনালোকৰ একাউণ্টত নোসোমাই এতিয়াৰ পৰা কেটেমান পইচা ডিডাকশন হ'ব আৰু ডিডাকশন হোৱা পইচা কেটা হৈছে NPS 10% অফ BP প্লাস DA বেসিক পে প্লাস DA বেসিক পে প্লাস DA হ'ব 30388 টকা এই 30388 টকাৰ ওপৰত 10% ডিডাকশন হ'ব হেতু হৈছে 3038 টকা লগতে GIS হ'ব 200 টকা আৰু P tax হ'ব 208 টকা টোটাল ডিডাকশন হ'ব 3038 প্লাস 200 প্লাস 208 3446 টকা ডিডাকশন হ'ব গ্ৰছ চেলাৰীৰ পৰা তেতিয়া আপোনালোকৰ নেট চেলাৰী ওলাব নেট চেলাৰীটো হ'ব গ্ৰছ চেলাৰী মাইনাস ডিডাকশন 32486 মাইনাস 3446 নেট চেলাৰীটো তেতিয়া হ'ব 29040 টকা এজন LP স্কুলৰ শিক্ষকৰ ক্ষেত্ৰত নেট চেলাৰীটো হ'ব 29040 টকা এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ যি নেট চেলাৰী সেই নেট চেলাৰীটো হৈছে 29040 টকা এই 29040 টকা আপোনালোকৰ একাউণ্টত সোমাব যিসকলে 2023 বৰ্ষত নিযুক্তি লাভ কৰিব DEE LP শিক্ষকৰ ক্ষেত্ৰত যি অসমৰ গাঁও অঞ্চলৰ ক্ষেত্ৰত এটো হ'ব হিল এৰিয়াৰ ক্ষেত্ৰত 400 টকা এটা প্লাস হ'ব আৰু যদি টাউন এৰিয়াত আপোনালোকে নিযুক্তি পায় তেতিয়া 8% হ'ব হাউস ৰেন্টটো এয়া আছিল আজি DEE LP স্কুল টিচাৰ্ছৰ চেলাৰী বিষয়ে কিছু কথা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু পৰৱৰ্তী সময়ত আমি UP আৰু হাই স্কুলৰ চেলাৰী বিষয়ে ভিডিঅ' লৈ আহিম